এতিয়া সেই শিল্পীসকল ক'ত নাই সেই শিল্পীসকলে লাজতে ওলাব পৰা নাই আজি কি সিহঁতৰ লাজ লগা নাই নমস্কাৰ বন্ধুসকল মই আজি বেলেগ ক'ব ওলোৱা নাই ঋতু কলিতা আৰু দিগন্ত ভাৰতীৰ কথা ক'ব লৈছোঁ ৰ'ব 1 মিনিট ভিডিঅ'টো কাটি নিদিব কাৰণ মই বেয়া কথা কোৱা নাই আপোনালোকক মই গালি পাৰিব ওলোৱা নাই এই ভিডিঅ'টো অলপমান চাওক ঋতু কলিতাই যেতিয়া নেকি শিল্পীসকলক যিটো ভাষা দি গালি পাৰিছিল সেই ভাষাটো আচলতে লগ বন্ধুৰ মাজত চলে সেই ভাষাৰে গালি পাৰোঁতে ঋতু কলিতাক মানে যিমান শিল্পী আছে গোটেইবিলাকে সিয়াক জেলত নিহে পাছা চাৰিলে কিন্তু ঋতু কলিতাই সেই ভাষাটো কৈছে যদিও সকলোকে মাফ খুজিছে তাৰ ভিতৰতো ঋতু কলিতাক কি কৰিলে মানে জেলত দিয়াৰ চেষ্টা কৰিলে থানালৈ পঠিয়ালে দিগন্ত ভাৰতীক যিটো মঞ্চত অপমান কৰিলে এই তেখেতক মানে যেনেকুৱাকৈ অপমান কৰিলে এতিয়া যিসকল শিল্পীয়ে ঋতু কলিতাৰ ওপৰত মানে গছৰ দিছিল সিহঁতৰ ইমান লাজ লাগিছিল আজি এই মঞ্চখনত যে মানে দিগন্ত ভাৰতীক যে অপমান কৰিলে সেই অপমানৰ লাজটো কি সেই শিল্পীসকলে পোৱা নাই আজি এই ভিডিঅ'টো চাওক মই কিমান কাঢ়াকৈ ক'ম যদি মই মানে কাঢ়াকৈ বেছিকৈ কওঁ তেতিয়াহ'লে মোৰ ওপৰতো কি কৰিব সেই শিল্পীসকলে এজাহাৰ দাখিল কৰিব গতিকে মই সেইসকল শিল্পীক কৈছোঁ মই যদি ঋতু কলিতাই সাধাৰণ সেই গালিটো পাৰাওঁতে যদি সিয়াক ঋতু কলিতাক যদি মানে জেলত দিব লগা হ'ল কিমান ডাঙৰ কাম কৰিছে কাৰণ ঋতু কলিতা এজন সৰু মানুহৰ কাৰণে তেখেতক কি কৰিলে তেখেতৰ ওপৰত গছৰ ৰুজু কৰিলে আজি দিগন্ত ভাৰতীক যেতিয়া অপমান কৰিলে এতিয়া সেই শিল্পীসকল ক'ত নাই সেই শিল্পীসকলে লাজতে ওলাব পৰা নাই না সেই শিল্পীসকলে কি সিহঁতে লাজতে কি ঘৰৰ পৰা ওলাব পৰা নাই নেকি আজি কি সিহঁতৰ লাজ লগা নাই ঋতু কলিতাৰ ক্ষেত্ৰত যিখিনি কৰিছিলে ঋতু কলিতাই মাফ খুজিছিলে তাৰ কাৰণেও তথাপি এই শিল্পীসকলে মানে কি কৰিলে ৰেহাই নিদিলে তেখেতক মানে জেল চক্কাহে থানা চক্কাহে পঠাইছে মানে শান্তি পাইছে এতিয়া দিগন্ত ভাৰতীক যিটো অপমান কৰিলে সেই অপমানক লৈ গতিকে আপোনালোকে সেই যিসকল শিল্পী আছিল সেইসকল শিল্পী এতিয়া কিয় ওলাই অহা নাই সেইসকল শিল্পী ওলাই আহক ওলাই আহি কিনে 2 এটা এটা মাত মাতক তেতিয়াহ'লে সকলোৰে ভাল লাগিল হয় কাৰণ আপোনালোকে শিল্পী যদি হয় সঁচা শিল্পী যদি হয় তেতিয়াহ'লে আপোনালোকে ওলাই আহক এতিয়া ঘৰত বহি কাম নাই এজন শিল্পীক অপমান কৰা মানে আপোনালোকক অপমান কৰিছে যদি এজনক গালি পাৰোঁতে যদি ঋতু কলিতাই যদি এজনক গালি পাৰোঁতে যদি গোটেইবিলাকৰ গাত লাগিছে তেতিয়াহ'লে আজি দিগন্ত ভাৰতীক অপমান কৰাৰ কাৰণে আপোনালোকৰ কিয় গাত লগা নাই না লাজতে ওলাই আহিব পৰা নাই এইটো কথাষাৰ কোৱাৰ কাৰণে ভুলিছে যদি ক্ষমা কৰি দিব